ছাৰ আহিলে কি হ'ল মুখ মেলি চাই আছে যে বহক আকৌ দুদ পচলাকেইটা আজি আহিলি তহঁতৰ বিহু ছুটি শেষ হ'ল ছাৰ ঘৰৰ পিঠাকেইটা শেষ হৈ গ'ল নহয় সেইকাৰণে স্কুললৈ গুচি আহিলোঁ আৰু ই মানে বিহু পিঠা শেষ হ'ল কাৰণেহে স্কুল আহিলে নহ'লে তাৰমানে ঘৰতে বহি পিঠা খাই থাকিলেহেঁতেন তপা বিহুত ইমানকেইদিন ছুটি পালি তোৰ কেলে মূৰৰ চুলিকেইডাল কেলে গজাই নিব নোৱাৰিলি ছাৰ কেইডালমান গজিছিলে মই আকৌ দেউতাক আকৌ এইটো এই দাড়ি যে খহাই যে সেইটো লৈ পিনে আকৌ চুচি আকৌ চফা কৰি আহিলোঁ তেতিয়াহে চফা লাগে ইয়াৰ কথা ক'বই নোৱাৰি একদম মুখতে উত্তৰ থাকে খজতিটো ভাল হ'লনে ছাৰ ভাল পোৱাই নাই ছোৱালী তোৰ ইমান মৰ ঠাণ্ডা লাগিছে নে গোটেইজনী একেবাৰে ডিঙিয়ে মূৰে ঢাকি আহিছ যে ছাৰ মই মানুহজনী কোমল যে সেইকাৰণে মোৰ ঠাণ্ডাটো বেছি আকৌ হ'ব দে এতিয়া আৰু মই তহঁতক প্ৰশ্ন কেইটামান সুধিম তহঁতিনো বিহুত কি পঢ়িলি তাকে মই আজি সুধিমচোন কাম এখনকে চুবাই লৈছোঁ তহঁতক এতিয়া মই প্ৰশ্ন সুধি যাম তহঁতি কৈ যাবি দেই তহঁতি ৰাম মন্দিৰ ক'ত আছে ছাৰ মই জানো আমাৰ ঘৰৰ মুখৰ আগতে ৰাম মন্দিৰ এটা আছে আৰু জহনি খজতি তই বহি থাক তই নেজানো একো কথা খজতি আঁতৰচোন ক'ত খজুৱাই আছো মোক গাল লাগি নাথাকিবি দে তই গু খাবি আকৌ এই টপাডালে যে বেছি খজুৱাই কাৰণেহে খজুৱাই আছো কিবা চুপ থাক তহঁতি মোৰ কথা শুন ছোৱালী তই অখনিৰ পৰা বৰ দাগকেইটা নিকটা আছ তই কচোন আমাৰ বিহু কেইটা বাৰু ছাৰ মই জানো সেই ছটা আকৌ আমাৰ ৰঙালী ভোগালী টঙালী বহাগ মাঘ কাতি বিহু আকৌ তইচোন বহুত জান তই জানচোন তই হেৰি কৰচোন তই মোৰতো অকণমান এইফালে অকণমান আগবঢ়াই দেচোন মই ঢুকি পোৱাগৈ নাই ৰ'ব দি দিছো ষ্টাইল দিব জান অসমীয়া হৈ অসমীয়া বিহু কেইটা তই নেজান ছটা ক'বলৈ হাৰাম জাতি হ'ব এইফালে চৰটো খালি নহয় এইফালে ধুনীয়াকৈ গুচি আছোন মোৰ জেগালৈ যাওঁ টপা তাইলৈ চাই তাই চৰটো কেনেকৈ খালে ছাৰৰ পৰা ন বেয়া লাগিছে মোৰ কিন্তু বেয়া লগা নাই মোৰ কিন্তু হাঁহিয়ে উঠিছে ল'ৰা তই যে দাঁতকেইটা নিকটাই আছ তই কচোন বিহু কেইটা ক ছাৰ এইডাল এচাইডাল যে উলিয়াই লৈছে মই জানো নহয় মোক নেমাৰিবা আকৌ তিনিটা আকৌ কাতি বিহু মাঘ বিহু আৰু বহাগ বিহু আকৌ কাতি বিহুটোকে কয় টঙালী আৰু মাঘ বিহুটোক কয় ভোগালী আৰু বহাগ বিহুটোক কয় ৰঙালী তোৰ বাৰু হৈছে হ'লেও যদি তই সেই টঙালী নহয় কঙালী হয় আৰু দেই আজিৰ পৰা মনত ৰাখিবি কিন্তু হ'ব ছাৰ কেনে পালি মই মাৰ নাখালো দেখিছ এইডাল দেখিবলৈ মনে যায় সি যদি জানে মোক কৈ দিলেও হয় মই কৈ দিলোহেঁতেন মই তোৰ কাৰণেহে মাৰ খালোঁ গম পাইছ নহয় তই যদি কৈ দিয়াহেঁতেন মই মাৰ নাখালোহেঁতেন হাৰামজাদাটো আজিৰ পৰা তই মোক নেমাতিবি যা হ'ব দে মাৰটো খালি যে খংটো উঠি গ'ল আৰু ন মোৰ ওপৰতে মই কবিতা এটা গাবলৈ ক'ম তহঁতি গোটেইকেইটা কবিতা এটা গাবিচোন দেই ছাৰ ময়ে গাম প্ৰথম যে দেই মই গাইছোঁ শুনক তিয়া মাত এখা দিয়া সাজি কাচি ৰৈ আছোঁ তোমাৰ মৰমৰ জীয়া ঈশ্বৰ তই ক'ত পালি এইটো কবিতাৰ নামটোৰ লগত মিলাই একদম গাই দিছ একদম এই ভাইটি কিতাপৰ পৰা চাই পিনে ল'লোঁ ইডোখৰ মোৰ নামটো লগাই দিলোঁ আৰু যেনিবা ছাৰ এইবাৰ মই গাইছোঁ আপুনি শুনক কুলি ছাৰ আপোনাক কওঁ কথাটো খুলি মায়ে মোক চোৱা পাত লগাওঁতে হ'ল মোক খজতি খজতি তই কিন্তু আজি মোক কথাটো কলি খুলি ছাৰ এইবাৰ মই গাইছোঁ শুনক নাই মোৰ চুলি চবে হাঁহে মোক দেখি এটা কথা কিন্তু চবে কয় মই হেনো বোলে গুলি তহঁতক কবিতা কোনে শিকালো এইবোৰ কিতাপতো এইবোৰ নাই তহঁতি নিজে মনে বনাই খুব জান এইবোৰ লিখিব ন মই তহঁতক কিন্তু কবিতা শুনি আধা পগলা হ'ম যেন পাইছোঁ আৰু দেই ছাৰ লাষ্টত আৰু মইহে থাকিলোঁ এতিয়া ময়ে এটা গাই দিওঁ আৰু বাছ ছাৰে দিলে আজি মোক চাবাছ ছাৰ হৈ গ'ল আজি মোৰ জিন্দাবাদ তেনেহ'লে এতিয়া মই যাওঁ তহঁতি দে মোক বাই